নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল জোন দাসত। বহুদিন ভিডিঅ' দিয়া নাছিলোঁ কাৰণ মই এটা নতুন চেনেল খুলিছোঁ, জানে নিশ্চয়। আৰু যিসকলে সেইটো চেনেল ছাবস্ক্ৰাইব কৰা নাই, ডিছক্ৰিপশ্যনত লিংক আছে, ছাবস্ক্ৰাইব কৰিব। ৰাইডাৰ বয় জোন দাস সেইটো চেনেলৰ লিংকটো। তো তাত বহুত ভিডিঅ' এডিট কৰিব লগা হয়, সেইকাৰণে সেইটো চেনেলত এডিট কৰি আছোঁ, এইটো দিয়া নাছিলোঁ। তো আজি তাৰ বাবে গৈ আছোঁ, লছ আছিল না। তো এখন ধুনীয়া পাৰ্কত গৈ আছোঁ, পাৰ্ক মানে লছ টাইপৰ। তো ভিডিঅ'টো চাই থাকক সম্পূৰ্ণ। তো এয়া হ'ল ৰাইডাৰ, এই এটা ৰাইডাৰ আৰু এটা আহি আছে। তো এইবিলাক লৈ ওলাইছোঁ, এই মানে চাইকেল এই এটা। তো বলক এতিয়া। তো এতিয়া ৰাইডটো আৰম্ভ কৰিলোঁ। স্পীড জল ভিডিঅ'টো ইমান শ্ল'কৈ বনাম নেকি মই? তো এওঁলোকে কোনো ধৰণৰ স্পীড যোৱা নাই, এইটো স্পীড মোশ্যন। এইটো হ'ল আজিকালি নিনজা টেকনিক, তাৰ বাবে। তো প্ৰায় আনন্দ বজাৰৰ পৰা 18 কিলোমিটাৰমান চাইকেল মাৰিলোঁ। তো এতিয়া পালোঁ কুমগুৰি গাঁও। তো এতিয়াও আৰু যাব আছে, আৰু কিমানমান আছে? আৰু 2 কিলোমিটাৰ। 20 মিনিটৰ ৰাস্তা, কেই কিলোমিটাৰ হ'ব? 5 মান। তো প্ৰায় 25 কিলোমিটাৰ হ'ব ৰাইডটো। তো ইয়াত কি লাগে? তো আজি ইয়াত কোনো ধৰণৰ বেকগ্ৰাউণ্ড মিউজিক এড নকৰোঁ ইয়াত, কাৰণ এনে এড নকৰোঁ। আৰু আজি এনে বেকগ্ৰাউণ্ড মিউজিক এড নকৰাকৈ ভাবিছোঁ ভিডিঅ'টো বনাম। তো তাৰ বাবে ব্লগ চাই থাকক। এয়া সম্পূৰ্ণ এই ভাঙা ৰাস্তা, ভাঙা মানে এই কিবা ৰাস্তা আৰু অলপ গ'লে গৈ পাম আমি। তো এয়া হ'ল ফুল লোকেশ্যন অফ মানাছ। Oh my God, नज़ारा। तो এতিয়া ফাইনেলি আন্দাৰ পहुঁচ গৈ হম। তো ইয়াৰ পৰা সম্পূৰ্ণ মানাছ নেশ্যনেল পাৰ্কৰ ভিতৰৰ এৰিয়াটো দেখা পাই, চাব পাৰে সম্পূৰ্ণ ভালদৰে। তো তাত সেইখনে হ'ল পাহাৰ ভূটানৰ। তো ইয়াৰ পৰা সম্পূৰ্ণ এৰিয়াটো দেখা পায়। তো এইফালে হাতী বা খলাই, তো এইটোৱে মানাছৰ বৰ্ডাৰ। তো এইখন গেট আছে তাত, এই গেটৰ এইটো ভিতৰ, এইফালে মানাছ নেশ্যনেল পাৰ্ক এৰিয়া। বহুত ডাঙৰ এৰিয়া হয়। আৰু ইয়াত এইটো কি বুলি কয়? এইবাৰ গৈ আছোঁ কাঠৰ ঘৰত। তো এইখনেই মানাছৰ গেট ভিতৰৰ। আৰু এতিয়া গৈ আছোঁ, এতিয়া ক'ত যামে? This is my new house. Please can you see? Yeah, your house. Yeah. This is Yes. my house. তো এখেত হ'ল ইয়াতে কাম কৰা ফৰেষ্টৰ। এই তুমি ভূটানৰ না? এৰে Itu নেকি? my house. Aja. তো এতিয়াও ইয়াৰ ঘৰত মাতিছে। তো কিবা ক'বা নেকি? Nakong dia. তো এতিয়া আহি পালোঁ তো এতিয়া আহি পালোঁ এটা এনেকুৱা নাজাৰা মানে দিছ ইজ নাজাৰা। এইখনত আহি অলপ কিছুমান ভূটান লাগে মানে। এই ভূটান না কি কয়, এখন যে বাজাৰ আছে চাইনাত। তো ইয়েহে নাজাৰা। আপোনালোকে যদি এই ঘৰত আহে, ইয়াত থাকিব পাৰিব, ৰুম ভাড়া ল'ব পাৰিব। ইয়াত মোটামুটি জানুৱাৰী ফেব্ৰুৱাৰী মাহত আহিব আৰু ইয়াত থাকিব পাৰিব। ইয়াত বহুতখন লজ আছে, একেলগে বনাই থোৱা আছে। আৰু ইফালেও আছে। এইটো মানে সম্পূৰ্ণ এৰিয়াৰ লছ, ইয়াত পানী আছে,
পুখুৰী পাৰত বনাই থোৱা আছে আৰু এইফালেও আছে এইফালে এইখন বৰ্ডাৰ হয় এইটো আৰু এই তালৈ আছে ইয়াত তালৈকে আছে আৰু এইটো সম্পূৰ্ণ পথাৰৰ লাইন এইফালে এইপিনে এইখন সম্পূৰ্ণ পথাৰ আপোনাক মই এবাৰ ৰুমটো দেখুৱাই দিওঁ ভিডিঅ'ৰ ধুনীয়া ভিতৰত সম্পূৰ্ণ দেখা পোৱা নাযায় তো ইয়াৰ পৰা আপুনি ইয়াত থাকে এটা মজা চিনাৰী চাব পাৰিব ইয়াত এনেকৈ হাতখন থ'ব কফি কাপ ল'ব ইয়াত আৰু এনেদৰে চাই থাকিব পাৰিব কফি খাই এনেকৈ কফি খাই এইটো ইয়াত মানে এটা কাপ আছে ধৰি লওক এইটো কাপটো লৈ আৰু সম্পূৰ্ণ এটা নেচাৰেল চিনাৰী এইবাৰ এনেকুৱা ৰুমত থাকিব পাৰিব মানে ইয়াত থাকি কি কৰিব পাৰিব এইটো ৰুমতো যদি থাকে এইটো ইয়াত লক আছে মাৰা এনেকৈ খটককৈ খুলি ইয়াত যদি থাকে ৰুম ভাড়া লৈ তো এনেদৰে ল'ব পাৰিব আৰু লৈ ইয়াত কফি খাব পাৰিব ইয়াত ল'লেও খাব পাৰিব ইয়াত লৈ এনেকৈ আৰু এনেকৈ চাব পাৰিব ইয়াত পথাৰৰ সম্পূৰ্ণ চিনাৰীটো চাব পাৰিব ইয়াত থাকিলে এনেদৰে বহুত সেইফালে সেইখন হ'ল গেট আৰু এইপিনে এইটো এৰিয়া আৰু এইটো হ'ল কেমেৰামেন ধুনীয়া চিনাৰী হয় What the hell man এতে আৰু পানী মানে পানী দি আৰু yeah নাই মানে এটো সিজন আহা নাই মানে কি হেই টেংকি আছে বহুত টেংকি oi